কিছু সম্পৰ্ক ছিন্ন হৈ যোৱাই ভাল। কষ্ট হ'লেও সম্পৰ্ক যদি কমফৰ্ট ফিল নকৰে তেতিয়াহ'লে মায়াৰ টানত পৰি নথকাই ভাল। যিটো দৰ্জাই তোমাক বাৰ বাৰ ক্ষত বিক্ষত কৰি আছে সেইটো দৰ্জাত পাথৰ দিয়া শিকক। যিমানে নহওক বাহিৰৰ দৃশ্যটো ধুনীয়া বা হওক বাহিৰৰ মানুহবিলাক একদম মনৰ নিচিনা পৰিষ্কাৰ সুন্দৰ বা বহুত ওচৰৰ মানুহ। কিছু ভাল নিজৰ ভালৰ কাৰণে এৰি অহা উচিত। কাৰোবাৰ কাৰণে কিছু কষ্ট পুহি ৰাখি নিজে প্ৰতিনিয়ত কষ্ট পোৱাৰ কোনো মানেই নহয়। তুমি যাৰ কাৰণে কষ্ট পাই আছা খবৰ লৈ চোৱা, সি বেলেগ কাৰোবাৰ লগত ভালকৈ আছে। কিছু ৰাস্তা আছে তোমাক অকলে যাব লাগিব। নাথাকিব তোমাৰ ফেমিলি, নাথাকিব কোনো বন্ধু। অকলে থাকিব তুমি আৰু তোমাৰ চেষ্টা। মানুহৰ পতন সেইটো সময়ৰ পৰাই আৰম্ভ হয় যেতিয়া নিজৰ আপোন মানুহবিলাক হেৰুৱাৰ কাৰণে পৰ মানুহৰ পৰামৰ্শ লয়। মানুহ নথকাব, মানুহনো জীয়াই থাকিব কিমান দিন। কাৰোবাৰ অভিশাপে কোনোবাক কেতিয়াও ভাল থাকিব নিদিয়ে। কিমান বস্তুৱে আমি পাহৰি যাওঁ, ফোনৰ পাছপৰ্ট, ৰাতিৰ ঔষধ আৰু কিমান বস্তু আছে আমি পাহৰি যাওঁ। খালি পাহৰি যাব নোৱাৰোঁ এটা বাহানা নাই কাৰণে তোমাক। পৃথিৱীত যদি কোনোবাই মুখ খুলি প্ৰতিবাদ নকৰি মনে মনে থাকে সিয়ে উল্টা অপৰাধী হৈ যায়। কাৰোবাক ইমানো গুৰুত্ব নিদিব যাক গুৰুত্ব দিলে আপুনি নিজেই গুৰুত্বহীন হৈ যায়। যাৰ যিমানখিনি প্ৰাপ্য তাক সিমানখিনিয়ে গুৰুত্ব দিব লাগে, কাৰণ অতিৰিক্ত গুৰুত্ব সকলোৰে হজম নহয়।